Hello friends, মই জেহেৰুল আপোনালোকে চাই আছে জেআই কনভাৰসেশ্যন। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কিদৰে কাইনমাষ্টাৰৰ ওপৰত থকা কাইনমাষ্টাৰ বুলি লিখা এই আখৰটো কিদৰে ৰিমুভ কৰিব পাৰো, অৰ্থাৎ watermark কিদৰে ৰিমুভ কৰিব পাৰো। বলক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে আপুনি আপোনাৰ যিটো কাইনমাষ্টাৰ এপ আছে সেই এপটো আনইনষ্টল কৰি দিয়া। আনইনষ্টল হৈ গ'ল। তাৰ পিছত আপুনি ইউচি বাজাৰত যাওক। ইউচি বাজাৰত যাই কিনে ইয়াত এসি মাৰ্কেট বুলি সাৰ্চ কৰক। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস দেখা পোৱা যাব। ডাউনলোড ফ্ৰী প্লে ষ্ট'ৰ, ডাউনলোড নিউ প্লে ষ্ট'ৰ, ষ্ট'ৰ 2018 এসি মাৰ্কেট ক্ৰেক গুগল প্লে ষ্ট'ৰ। এইটো ৱেবছাইটত ক্লিক কৰক। এসি মাৰ্কেট আহি গৈছে। তো লাষ্টত যাও, আপুনি লাষ্টত ডাউনলোড এপ এসি মাৰ্কেট ইয়াতে ক্লিক কৰি ডাউনলোড কৰক। ডাউনলোড হৈ আছে। এতিয়া আমি ইউচি বাজাৰত যাই ডাউনলোড ফাইলত চাই এসি মাৰ্কেট ইনষ্টল কৰিম। ইনষ্টল কৰাৰ পিছত এসি মাৰ্কেট ওপেন কৰিম। ওপেন কৰি উঠি এসি মাৰ্কেটত আমি কাইনমাষ্টাৰ বুলি সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত এসি মাৰ্কেট ডাউনলোড হৈ গ'ল। এসি মাৰ্কেট ডাউনলোড হৈ যোৱাৰ পিছত ইনষ্টল হ'ল। এতিয়া এসি মাৰ্কেটত যাই আমি ইয়াতে কাইনমাষ্টাৰ বুলি সাৰ্চ কৰিম। কাইনমাষ্টাৰ, তাৰপিছত কাইনমাষ্টাৰ আহি গৈছে। ইয়াতে আমি কাইনমাষ্টাৰ ইনষ্টল দিম। কাইনমাষ্টাৰ ইনষ্টল হৈছে। আমি এতিয়া অন কৰিম। কাইনমাষ্টাৰ অন কৰোঁতে আমি দেখা পাম ইয়াতে কোনো ৱাটাৰমাৰ্ক নাই, অৰ্থাৎ ৰাইট সাইডে ওপৰত কোনো কাইনমাষ্টাৰ বুলি লিখা নাই। অৰ্থাৎ আমি এনেকুৱাকে কাইনমাষ্টাৰ ফিল্মৰা পাৱাৰ ডাইৰেক্টৰ ভাইভা ভিডিঅ' এইবিলাক এসি মাৰ্কেটৰ পৰা ডাউনলোড কৰি কিনে এইবিলাক ৱাটাৰমাৰ্ক নোহোৱা কৰিব পাৰিম। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু একেবাৰে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।